বন্ধুসকল আপোনালোকে চাই আছে আসামিজ ইউটিউব সহায়িকা য'ত সাধাৰণতে ইউটিউবৰ সহায়ক হিচাপে কিছুমান টিপছ মই প্ৰদান কৰোঁ আপোনালোকক আৰু আজি আমাৰ ভিডিঅ'টো হৈছে হোৱাটছআপ ষ্টেটাছ দিয়া চেনেল সমূহৰ সন্দৰ্ভত সো আপোনালোকক কিছুমানে হয়তো এনেকুৱা ইউটিউব চেনেল খুলে য'ত সাধাৰণতে হোৱাটছআপ ষ্টেটাছ সমূহ দিয়ে বিভিন্ন গানৰ ভিডিঅ'ৰ পৰা কাটি আনি 30 সেকেন্ড আপোনালোকে আপলোড কৰে বা 1 মিনিট আপলোড কৰে বা বেলেগৰ গান আনি আপোনালোকে বিভিন্ন আখৰ লিখি বিভিন্ন গ্ৰাফিক্স দি আপোনালোকে হোৱাটছআপ ষ্টেটাছ সমূহ বনায় ভিডিঅ' সমূহ বনায় আপোনালোকে দিয়ে ইউটিউবত মানে সাধাৰণতে হোৱাটছআপ ষ্টেটাছৰ ভিডিঅ' সমূহ আপলোড কৰে সো মেইন কথাটো হৈছে এইবিলাক এনেকুৱা ধৰণৰ চেনেল দি কিবা লাভ আছে জানো এনেকুৱা ধৰণৰ চেনেলত মানে চেনেল বনায় ভিডিঅ' দি কিবা লাভ আছে জানো এতিয়া সেইটো আটাইতকৈ ডাঙৰ কথা হয় সেইটো যদি আপোনালোকে গম নাপায় লাভ আছে নে লোকচান আছে এইটো মানে চেনেলৰ জৰিয়তে আপোনাৰ ইউটিউব কেৰিয়াৰ জানো বনিব ইউটিউবত জানো আপুনি ওপৰলৈ যাব পাৰিব এই কথাখিনি আপোনালোকৰ জনাৰ দৰকাৰ হয় আপোনালোকে সময় অপচয় কৰিছে নেকি সেইটো আপোনালোকে ভিডিঅ'টো চালে গম পাব ভালদৰে শেষলৈকে সো আপোনালোকে যেটো কাম কৰি আছে ইউটিউব চেনেলত কিছুমান মানুহে হোৱাটছআপ ষ্টেটাছৰ মানে চেনেল বনায় সেইটো একদম ভাল কথা নহয় সেইটো কোনো লাভ নাই তাত কোনো ফিউচাৰ নাই সেইটো ইউটিউব চেনেলৰ আৰু তাৰ পৰা আপুনি পইচা উপাৰ্জন কৰিব গৈ নোৱাৰে ভৱিষ্যতে কি কাৰণে নোৱাৰে মই সেইটো বিতংকৈ কম সো আপোনালোকে যেতিয়া গান এটা দি হোৱাটছআপ ষ্টেটাছ এটা বনায় যেটো ভিডিঅ' সেই ভিডিঅ'টোৰ তলত আপোনালোকে চাবচোন জোৰ পৰা আপোনালোকে গানটো সংগ্ৰহ কৰিছে সেই গানটোৰ টাইটেল সেই গানটোৰ গায়ক গায়িকাৰ পৰা ধৰি গুটেইখিনি ডিটেইলছ তলত ওলাই থাকে মানে সেই গানটোৰ সেই মিউজিকটো বা সেই গানটোৰ আসল যিসকল ক্ৰিয়েটৰ সেই যিসকল লিখি ওলাই যায় তলত সেই সকল লোকহে গতিকে ইউটিউবত সেই বস্তুটো ধৰা পৰি যায় কোনে গানটো গাইছিলে সেইটো তলত ওলাই যায় সো সেইবাবে তাৰ আসল স্বত্বাধিকাৰী কোন হ'ব সেই গানটোৰ মালিক বা সেই গানটো যি গাইছে তেওঁলোকেহে আসল স্বত্বাধিকাৰী হ'ব সো অৱস্থাত কি হয় যে যেহেতু আপুনি লোকৰ বস্তু ইউজ কৰি আছে লোকৰ গান ইউজ কৰি আপুনি হোৱাটছআপ ষ্টেটাছ বনাই আছে বা লোকৰ ভিডিঅ' ইউজ কৰি আপোনালোকে হোৱাটছআপ ষ্টেটাছ বনাই আছে এনেকুৱা ক্ষেত্ৰত কি হয় যে আপোনাৰ চেনেলটো মনিটাইজেশ্যন নহয় প্ৰায়ভাগ এনেকুৱা চেনেলে মনিটাইজেশ্যন নহয় ইয়াৰ পৰা পইচা ঘটিব নোৱাৰে সো পইচা ঘটিব নোৱাৰিলে ফিউচাৰ নাই তাত আপোনালোকে কিছুমানে ভাবিব পাৰে যে আমি পইচা নঘটাকে আমি এনে সাধাৰণতে চখৰ কাৰণে ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ কিন্তু এটা কথা হয় যে কেৰিয়াৰ কৰোঁ বুলি কৰিছে যেতিয়া ভালদৰে কৰিব লাগিব ন গতিকে ভালদৰে কৰিব বিচাৰিলে গতিকে এনেকুৱা ধৰণৰ কথাবিলাকো জনা উচিত যে তাৰ পৰা কেনেকুৱা ধৰণৰ এটা মানে ফলাফল লাভ কৰিব পৰা যাবগৈ শেষৰ ফালে গৈ সো আপোনালোকে যদি চাই মনিটাইজেশ্যন প্ৰায় এনেকুৱাবিলাক চেনেল নহয় আৰু যদিহে আপোনালোকৰ এনেকুৱা চেনেল 4000 ঘণ্টা 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি মনিটাইজেশ্যনৰ কাৰণে পঠিয়ায়ো প্ৰায়ভাগ চেনেলে কাটি আহে মনিটাইজেশ্যন নহয় কেনসেল হৈ যায় বস্তুটো ইমান 4000 ঘণ্টা আপোনালোকে ভিডিঅ' দি কৰিব শেষত কাটি আহে সেইটোতো হয় আৰু কেতিয়াবা যদি কাচিত কেইটামান চেনেলৰ ধৰক এনেকুৱা হোৱাটছআপ ষ্টেটাছ লোকৰ ভিডিঅ' বা লোকৰ গান দি পেলাই যদি হোৱাটছআপ ষ্টেটাছ দি পেলাই যদি মনিটাইজেশ্যন হৈও আহে কমপ্লিট হৈও আহে তথাপিতো তাত এড চলিব হয় কিন্তু তাৰ পৰা যেটো উপাৰ্জন হ'ব সেইটো আপুনি নাপায় আপুনি লোকৰ গান ব্যৱহাৰ কৰিছে লোকৰ ভিডিঅ' ব্যৱহাৰ কৰি হোৱাটছআপ ষ্টেটাছৰ ভিডিঅ' বনাইছে গতিকে সেই গান বা ভিডিঅ'ৰ মালিক সেই গান বা ভিডিঅ'ৰ যিসকল সাধাৰণতে ইউটিউব চেনেলৰ গৰাকী য'ৰ পৰা আপোনালোকে ভিডিঅ'টো আনিছে সেই সকললৈ আপোনালোকৰ তাত উপাৰ্জন হোৱা পইচাটো গুচি যাব ডাইৰেক্ট ট্ৰান্সফাৰ কোনো কথাই নাই কেছ নাই গতিকে এনেকুৱা ধৰণৰ নিয়মাৱলী হোৱাটছআপ ষ্টেটাছৰ চেনেলৰ ক্ষেত্ৰত সেইবাবে আপুনি নিজে চিন্তা কৰি চাওক যে হোৱাটছআপ ষ্টেটাছ চেনেল খুলি ভাল নে বেয়া যদি আপুনি পইচা উপাৰ্জন হ'বলৈ যোগ্য হ'লে আপুনি পইচাটো নাপায় বেলেগেহে পায় তাৰ কিবা লাভ থাকিল জানো তেনেকৈ চেনেল খুলি কিবা লাভ থাকিল জানো সেইটো কাৰণে কওঁ হোৱাটছআপ ষ্টেটাছ চেনেল খুলি লাভ নাই সাধাৰণতে বহুত চেনেল আছে হোৱাটছআপ ষ্টেটাছৰ তেওঁলোকে চলায় কিন্তু লাভ নাই মানে আপোনালোকে যেটো এড চলাৰ পইচা সেইটো লাভ কৰিব নোৱাৰিব নিজৰ কষ্টৰ ফলটো আপোনালোকে তাত লাভ কৰিব নোৱাৰিব আৰু বিভিন্ন কেটেগৰীৰ চেনেল আছে আপোনালোকৰ ব্লগ আছে নিউজ আছে বহুত আছে তেনেকুৱা ধৰণৰ চেনেল আৰু সেইবিলাক কেটেগৰীত আপোনালোকে যেটো বস্তু ভালদৰে পাৰে মুভি ৰিভিউ চেনেল আছে যেটো বস্তু আপোনালোকে ভালদৰে পাৰে নিজে এক্সপাৰ্ট হয় সেইটোৰ ওপৰত ভিডিঅ' দিলে ভাল
এনে কিছুমান বস্তু দি থাকি লাভ নাই হোৱাটছআপ ষ্টেটাছটো দি থাকি লাভ নাই কভাৰ ভিডিঅ'ৰ ক্ষেত্ৰতো এনেকুৱা নিয়মাৱলী কিবাকিবি আছে সেইবিলাকৰ ওপৰতো মই পাছত ভিডিঅ' বনাম কেনেকুৱা কি ধৰণৰ প্ৰচেছ হয় আজি বাৰু এই আমি হোৱাটছআপ ষ্টেটাছ চেনেলৰ ওপৰতে আলোচনা কৰিলোঁ যদিহে আপোনালোকে ইনফৰমেশ্যনখিনি ভাল বুলি ভাবিলে আপোনালোক উপকৃত হৈছে বুলি ভাবিলে ইয়াৰ দ্বাৰা তেতিয়া এটা লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আৰু শ্বেয়াৰ সেইসকল লোকলৈ কৰিব যি সাধাৰণতে ইউটিউবত নতুনকৈ আহিছে আৰু এনেকুৱা ধৰণৰ চেনেল যিসকলে চলাই আছে হোৱাটছআপ ষ্টেটাছৰ তেওঁলোকলৈ শ্বেয়াৰ কৰিব চ' আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই ইয়াতে বিদায় মাগিছোঁ ধন্যবাদ